हेलो एवरीवन की खबर अन्य এটা ৰেচিপিৰ সৈতে মই ঋতুশ্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছো। দিলো এতিয়া দিয়া হোৱাৰ পিছত ভালকৈ লাৰি দিম। এতিয়া জলকীয়াখিনি দি আদা নহৰু পেষ্টখিনি দি পেলাই ভালকৈ লাৰি দিব লাগিব আৰু অলপ টাইম এনেকৈ লাৰি লো ফ্লেমত ৰাখিব লাগিব। পৰিমাণ অনুযায়ী নিমখ দি পেলাই এতিয়া লাৰি দিম আৰু একদম অলপমান পানী দিছো, পানী দি এতিয়া সাৰখিনি দি দিলো। দিয়া হোৱাৰ পিছত আকৌ এবাৰ লাৰি দিয়াৰ পিছত এতিয়া অলপমান এনেকৈ থৈ দিম, কম লো ফ্লেমত ৰাখি দিম। আকৌ আৰু পানী দি পেলাই এতিয়া ইয়াক ভালকৈ উতলিব দিম। উতলিব দিয়াৰ পিছত অকমান ঢাকন দি পেলাই ঢাকি ৰাখিম। প্ৰায় সাৰখিনি হৈ গ'ল আৰু অলপমান লাগিব ৰাখিব আৰু কিন্তু মানে কি সাৰটো আমাৰ ভাল নাছিল কাৰণে ইমান পাৰফেক্ট নহ'ল, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। শেষত কেঁচা মিঠাতেল দি এতিয়া প্ৰায় অলপমান টাইম লাৰি থকাৰ পিছত হৈয়ে যাব আৰু। মোৰ সাৰ হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো এবাৰ জনাব। এতিয়া ভাতটো খাই লওঁ আৰু সাৰ বনাইছোঁ যিহেতু ভাতখিনি বাঢ়ি লৈ লওঁ। আৰু কণীটো চাই আপোনালোকে নাহাঁহিব, মই এনেকৈ খাওঁ পিঁয়াজ চিয়াজ নিদিয়া কৰি। এয়া দালি, তাৰপিছত এয়া হৈছে কোমোৰা দি মাছ বনাইছে। মাছ যিহেতু মই নাখাওঁ সেইকাৰণে মই কণী এটা ভাজি লৈছোঁ।